পালোঁ আৰু তাৰ কাৰণে ক্ষমা কৰিব এতিয়া আপোনালোকে সকলোৱে ৰেচন কাৰ্ড পাইছে নে পোৱা নাই ৰেচন কাৰ্ড পোৱা নাই নেকি পাইছে ন তেনেহ'লে ৰেচন কাৰ্ড পাইছে যদি ৰেচন কাৰ্ডৰ পৰা সুবিধাবোৰ আপোনালোকে নিশ্চয় গম পাইছে হয়নে নহয় চাউলটো আমি ফ্ৰী পাই আছোঁ আছামিজ ভাষা কোৱা নাই বহুত দিন হৈ গ'ল দেই কিন্তু এতিয়া বেংগলোৰ থাকি 8 বছৰমান হ'ল মোৰ নিজৰ ভাষাটো আছামিজ নহয় কাৰ্বিয়ে হয় কিন্তু যিজনে আছামিজ পৰা বুজাইছে না এইটো কাৰণে মই আছামিজ পৰা বুজাই দিছোঁ সেইটো কাৰণে বেয়া নাপাব আছামিজ কথা কোৱা নাই বহুত দিন হৈ গ'ল ইফাল হ'ব পাৰে ইয়াত হিন্দী কয় কানাডা কয় না এইবিলাক সিহঁতৰ লগত কথা পাতি মানে ইফাল হৈ যাব পাৰে মানে আছামিজটো ব্ৰকেন হ'ব পাৰে আপোনালোকে বেয়া পাব নালাগে কিন্তু কথাখিনি শুনি লওক BJP নেতাসকলে আমাক কি বুজাব বুজাবলৈতো একোৱে নাই সব আগত যিটো কোৱা আছিলে সেইবিলাকতো কামটো ফিনিছ কৰিব পৰা নাই হয়নে নহয় এতিয়া ক'ব কি সি যিটো এতিয়া পাইছে সেইবিলাক কথাই কৈ থাকিব অৰুণোদয় পাইছে নে নাই PM কিষাণ পাইছে নে নাই ৰেচন কাৰ্ড পাইছে নে নাই চাউল কিমান পাইছে দালি কিমান পাইছে তাৰ বাহিৰে একো বেলেগ কথা নাই আৰু এইবিলাকে কৈ থাকিব যিটো দিছে দেচোন আগতে যেতিয়া সেই সময়ত কিবা কংগ্ৰেছ সময়ত ঘৰে 30 কেজি চাউল পাইছেনে নাই আপোনালোকে আমাৰ ঘৰত পাইছিলে একজনৰ পৰা 5 কেজি চাউল পাইছিলে এতিয়া আমাৰ গাঁৱত ঘৰৰ পৰা 5 কেজিহে চাউল পায় আপোনালোকে জানেনে এইটো কি মানে সুধিবলৈ কামেই নাই ৰেচন কাৰ্ড পাইছেনে নাই ৰেচনৰ চাউল পাইছেনে নাই 5 কেজি চাউল কিমান আমিও হাজিৰা কৰি কিনিব পাৰোঁ এইটো 5 কেজি চাউল কাৰণে আপোনালোকে ভোট দিব নেকি মইতো নিদিওঁ ভাই মইতো নিদিওঁ আপোনালোকে দিব পাৰে আৰু কিবা অৰুণোদয় 1 মাহৰ পৰা 1200 টকা কাৰণে আপোনালোকে ভোট দিব নেকি মই নিদিওঁ কিয় জানেনে এতিয়া আপোনালোকে জানে আমি বাহিৰত আছোঁ বাহিৰত থাকিলে ঘৰ মানুহবিলাকো চিন্তা কৰিব লাগিব না আমাৰ পৰিয়াল আছে চাউল কিনিব লাগিব আগতে চাউল 1 কেজিৰ দাম কিমান আছিলে 10 টকা 12 টকা 15 টকা আছিল এতিয়া চাউল 1 কেজিৰ দাম কিমান হ'ল BJP চৰকাৰ আগতে কিমান হ'ল 1 কেজি চাউল দাম 40 টকা হ'ল 45 টকা হ'ল এইটো আপোনালোকে জানে নে নাজানে একদিন হাজিৰা কৰিলে কিমান 200-300হে পায় এতিয়া চাউল কিনিব লাগিব কিবা কিনিব লাগিব হাজিৰা কৰা মানুহবিলাকে সেইবিলাকৰ কাৰণে চিন্তা কৰি কাম কৰিব লাগে যেতিয়া হাজিৰা কৰি খোৱা মানুহবিলাকে 1 কেজি চাউল 45 টকা হ'লে কেনেকৈ খাব সিহঁতে আপোনালোকে জানে আৰু ৰেচন কাৰ্ড দিছে কিমান ঘৰৰ পৰা 5 কেজিহে পায় এতিয়া 5 কেজি হয় এতিয়া এখন ঘৰৰ মানুহ যদি 10 জন হয় 5 কেজি চাউল কেইদিন যাব একদিনো নাযাব হিচাপ কৰি লওক আপোনালোকে আগত যিটো 30 কেজি চাউল পাইছিলে সেইটো চাউলটো মাইনাছ হৈ গ'ল ক'ত গ'ল 25 কেজি ক'ত গ'ল তো খাই দিছে না এইটোৱে আৰু BJP চৰকাৰ থাকিলে মানে এই পৃথিৱীখন উল্টা ফুৰ্তা একদম লুটি ফুটি শেষ কৰি দিব জানে সেইটো কাৰণে ভুল কৰিব নালাগিব ভুল কৰিলে নিজেই ভুল হ'ব যেতিয়া ইলেকশ্যন আহি আছে যেতিয়া ভোট দিবলৈ টাইম আহি আছে 9 তাৰিখ আজি কিমান হ'ল আজি 7 তাৰিখ বেছি দিন নাই 2 দিনহে আছে 2 দিনৰ ভিতৰত আপোনালোকে ভালকৈ চিন্তা কৰি ভালকৈ ভোট দিব এই ৰেচন কাৰ্ড অৰুণোদয় PM কিষাণ এইবিলাক চিন্তা কৰি থাকিলে কাম নাই আৰু তোৰ জীৱনত গুচি যাব এইবিলাক চিন্তা কৰি চাউল অৰুণোদয় এইবিলাক পাবলৈ কাৰণে যদি ৰখি থাকে জীৱনটো শেষ কৰি দিব BJP চৰকাৰ আপোনালোকে জানে চাউল দাম বঢ়াই দিলে এতিয়া গাড়ী পেট্ৰল ডিজেল তেলৰ দাম বাঢ়ি গ'ল গেছ দাম বাঢ়ি গ'ল চাউল দাম বাঢ়ি গ'ল কি বাঢ়া নাই চব বাঢ়ি গ'ল আপোনালোকে জানে এতিয়া যিটো চলি আছে এইটো বন্ধ কৰিব লাগিব BJPটো এইটো ছাৰ নালাগে আমাক BJP চৰকাৰ 9 তাৰিখে ভালকৈ ভোট দিব আপোনালোকে মানুহখিনি চাই পৰা ভাল কাম যিটো ভাল কাম কৰিব সি মানুহক
দিব লাগিব ভোট আপোনালোকে।